আচলতে বৰ দুখজনক কথা। আচলতে আমাৰ গোসাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত কোহিনুৰ থিয়েটাৰ চলি আছিলে আৰু সেই থিয়েটাৰ পৰিচালনা সমিতিৰ ময়ে প্ৰেচিডেণ্ট আছিলোঁ। সেই মৰ্মে মই তাত আচলতে থিয়েটাৰ লগতে ব্যস্ত হৈ আছিলোঁ এইকেইদিন। আৰু যোৱাকালি আচলতে সিহঁতৰ দ্বিতীয় নিশা আছিল। মোৰ ঘৰৰ পৰিয়ালৰ গোটেইবিলাকেই থিয়েটাৰ উপভোগ কৰিবলৈ গৈছিলে আৰু সেই সুযোগতে দুষ্ট চক্ৰই আহি ইয়াত চুৰি কাৰ্য সংঘটিত কৰে আৰু চুৰি কাৰ্য সংঘটিত কৰি মোৰ গোটেই ঘৰৰ যিমানটা ৰুম আছিলে চব গোটেই ৰুমৰে তলা ভাঙি উৎপাত কৰিছে আৰু মোৰ মোটামুটি নগদ টকা ধৰ 3 লাখৰ ওপৰত টকা কেছ টকা আছিলে। কাৰণ থিয়েটাৰৰ টকা মোৰ তাত কিছুমান জমা আছিলে আৰু মোৰ লগত কিছু মোৰ নিজৰ কেছ টকাও আছিলে 1.5 লাখমান টকা আৰু থিয়েটাৰৰ প্ৰথম নিশাৰ মোটামুটি 1,70,000 মান টকা মোৰ আছিলে এনেকুৱা কেছ। এই টকা 3 লাখৰ ওপৰত টকা লৈ গৈছে আৰু ফোন আছিলে ধৰ 15 তলামান 15 তলা ফোনৰো সেই চব মানে গড্ৰেজ ভাঙি চব মানে উঠাও কৰি লৈ গৈছে। কেইজনমান মানুহ আহিছিল বুলি আপুনি এটা ধাৰণা কৰিছে? মই অনুমান কৰোঁ এতিয়া এটা মানে এটা দলেই হ'ব ইয়াত, কাৰণ এইটো এই চুৰি কাৰ্যটো মানে 1-2জনে কৰা নাই, কাৰণ যিহেতু গোটেইকেইটা ৰুমৰে উৎপাত কৰিছে গতিকে হয়তো ইয়াত হয়তো মানে 8-10জনীয়া দল হ'ব পাৰে বুলি মই এটা অনুমান কৰোঁ। কি ধৰণৰ মানুহ তেওঁলোকে মানে প্ৰথম দিন কৰা নাই, দ্বিতীয় দিন কৰিছে কি বুলি ভাবে? হয়, এইটো এটা আচলতে এইটো এটা মই ভাবোঁ আগৰ পৰাই টাৰ্গেট কৰি আছিলে, কাৰণ সিহঁতে সেইটো চল চাই আছিলে, ঠিক তেনেকৈ সুবিধা পোৱা নাই। নহ'লে মই ইয়াৰ আগতো মই ঘৰ এৰি এনেকৈ গৈছিলোঁ যদিও বা এনেকুৱা মানুহ ৰাখি থৈ গৈছিলোঁ যদিও কেতিয়াবা ৰখাও নাছিলোঁ, এনেকৈ মই গৈছিলোঁ এৰি, কিন্তু এনেকুৱা কাৰ্য হোৱা নাছিলে। কালি প্ৰথম হৈছে। আচলতে মই বৰ দুখিত এনেকুৱা, আৰু এতিয়া মোৰ ক'ব ভাষা নাই। আৰু আচলতে প্ৰশাসন মাতিছোঁ, কালি ৰাতি অভিযোগ গম পায়ে আহিছিলে, আহি গোটেইখিনি পৰ্যবেক্ষণ কৰি লৈ গৈছে। এতিয়া মই প্ৰশাসনৰ ওপৰতে আচলতে এৰি দিছোঁ। আৰু আপুনি জানা বুজা মানুহে কিবা এটা কৰিছে, আপোনাক চিনাকি মানুহ এনেকৈ? সন্দেহ হয় এনেকুৱা, কাৰণ মই দেখিছোঁ, মই ছ'চিয়েল মিডিয়াত আপডেট দিছিলোঁ, তাতেও মোক বহুতে কমেণ্ট কৰিছে বোলে ছাৰ আপোনাৰ এইটো জনা শুনা মানুহে হ'ব, হয়তো ইয়াত ওচৰ চুবুৰীয়া মানুহ হয়তো কোনোবা জড়িত হৈ থাকিব লাগে। আৰু ময়ো সন্দেহ কৰোঁ ইয়াৰ কিছুমান হয়তো কোনোবা ওচৰ চুবুৰীয়া মানুহ জড়িত হৈ আছে। আপুনি প্ৰশাসনৰ পৰা কি দাবী কৰিব এতিয়া? মই প্ৰশাসনক এইটোৱে দাবী কৰোঁ যাতে এই কালপিতটো সোনকালে যাতে ধৰাৰ ব্যৱস্থা কৰে, এইটোৱে মই মানে মোৰ বিনম্ৰ অনুৰোধ। ইমান কাগজ পত্ৰ চব খুলিলে কেনেকে? দৰ্জাটো কেনেকে খুলিলে? ওপৰতো লৈছে, লৈ গৈছে। মানে কেনেকৈ আপোনাৰ ঘৰত কি সংঘটিত হ'ল? আচলতে আমাৰ গোসাইগাঁৱত কোহিনুৰ থিয়েটাৰ প্ৰদৰ্শিত হৈ আছেতো, আৰু মই থিয়েটাৰ কমিটিৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছিলোঁ। আৰু সেই সন্দৰ্ভত মই ধৰ ঘৰৰ পৰা 5টামান বজাতে ওলাই গ'লোঁ। তাৰপিছত সকলো ফেমিলিৰ সকলো সদস্যই থিয়েটাৰ চাবলৈ গৈছিলে। তাত যাওঁতে মোৰ ঘৰত চোৰ সোমাই প্ৰায় মোৰ কেছ টকা 3 লাখমান টকা আছিলে, 3 লাখ টকা কেছ, এই 3 লাখ টকা লৈ গৈছে। আৰু ধৰ 15 তলামান মোৰ ফোন আছিলে, চব উঠাও কৰি চব বস্তু মানে উলট পালটকৈ প্ৰতিটো ৰুমে উলট পালটকৈ মানে চাই কেনে সিহঁতে লৈ গৈছে এনেকুৱা। আৰু আমি যেতিয়া আহি দেখোঁ মানে থিয়েটাৰ চাই যেতিয়া ইহঁতে আহি মোৰ ফেমিলি আহে তেতিয়া দেখিলে মোৰ গোটেইকেইটা ৰুম মানে উলট পালট কৰি থৈ